নমস্কাৰ, মই আজি মোৰ এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম সোণালী সুদিন। ক'ব নোৱাৰাকৈয়ে আহিল সেই সুদিন, যিটো দিনত প্ৰাণ পাই উঠিল মোৰ মৰহি যাবলৈ ধৰা কবিসত্তা। ৰোমাঞ্চিত হ'ল মোৰ সোণালী অতীত, উদ্ভাসিত হ'ল মোৰ কবিত্বৰ বৈভৱ। আনন্দৰ ফাগুনে আনিলে যেন অতীত ৰোমন্থনৰ বহাগী বতৰা। জীৱন্ত হ'ল মোৰ ভাৱানুভূতিৰ কুঁহিপাত, প্ৰস্ফুটিত হ'ল আশাৰ গোলাপ। ৰক্তিম হৈ পৰিল কবিতাৰ পলাশ, কবিতাৰ ছন্দ হৈ পৰিল শিমলু ৰঙা। সোণাৰু ফুলৰ হালধীয়া হাঁহিৰ দৰে দীপ্তিমন্ত হৈ পৰিল মোৰ এৰি অহা কবিসত্তাৰ প্ৰাণোজ্জ্বল ইতিহাস। নমস্কাৰ।